নমস্কাৰ। মোৰ কবিতাৰ শিৰোনাম বিষণ্ণতা। ৮ এপ্ৰিল ২০২৫। সময় দিনৰ ২:৪০। হঠাৎ এক বিষণ্ণতাৰে বলি হলো। যি বিষণ্ণতাই ৰমহৰ্ষক কৰিলে, ৰম ৰম কৈথৰ কৰিলে মোৰ সৰ্বাংগ। মই অতিশয় মৰ্মাহত। প্ৰচণ্ড আবেগৰ খুন্দাত হেৰুৱাই পেলালো নিজক। কিছুপৰ অন্তত মূৰ্ছামুক্ত হৈ চিঞৰি উঠিলো, এয়া কিহৰ বাৰ্তা শুনা গ'ল? স্নেহৰ বাইদেউ আচম্বিতে কলৈ গুচি গ'ল? আমাক নিথৰুৱা কৰি থৈ। তুমি অবিহনে জানানে, আমি যে একেবাৰেই আধৰুৱা। তোমাৰ দক্ষতাত আমিবোৰ মনে প্ৰাণে ঐশ্বৰ্য আছিলো। তোমাৰ সাহসত সাহসী আছিলো। কিয় আনিলা আমাৰ এই নিষ্কিণতা? তোমাৰ উপস্থিতিয়ে শুৱনি কৰিছিল সমাজৰ প্ৰতিখন সভা, প্ৰতিখন অনুষ্ঠান। তোমাৰ সুললিত আবৃত কণ্ঠত মাতাল হৈ পৰিছিল জনসমাজ। অন্তৰতম তুমি প্ৰতি দৰ্শকৰ। তোমাৰ শতাধিক প্ৰবন্ধ, অলেখ কবিতা গল্প, শব্দ ছন্দৰ মাধুৰ্যতাৰে তোমাৰ অনুভৱী কক্ষত সুবৰ্ণ অলংকাৰ হৈ ৰল। তোমাৰ সুবলিত ছবি, হেজাৰ কুৰি খিতাপ, হেঁপাহৰ ফটিক বেৰত খোপে খোপে ওলমি ৰল। অনুভৱ অনুভূতিৰ অনুকম্পা তোমাৰ বৃহৎ পথাৰত প্ৰতিদিনেই নহ গজালি মেলিছিল। নহ বঁটা উপাধিৰো লেখজোখ নাছিল। অভিনয় জগতৰো যশস্বিনী আছিলা তুমি। দায়িত্বশীলা পত্নী কিম্বা মাতৃ, অনন্য আছিলা তুমি। সাহিত্য সম্ৰাজ্ঞী সৃষ্টিৰ শিল্পী, বিলাসী পাৰাৰ সুযোগ্য কন্যা। তোমাক হেৰুৱাৰ সমবেদনাত আমি আটায়ে বোৱাইছো আবেগৰ তপত বন্যা। জানানে বাইদেউ, তোমাৰ মৰমৰ ৰিয়ৰ চকুহাল বৰ ওখ হৈ পৰিছে। তোমাক সুঁৱৰি বিচাৰি দিনে নিশাই কান্দিছে। তুমি নাই বাবেই। ধন্যবাদ।